আমাৰ কইনা সাজি-কাচি ৰেডি হৈ আছে কাৰণ জোৰোণৰ মানুহ আহি পাবহি এতিয়া জোৰোণ দিবৰ কাৰণে আৰু কইনাক বহুত ধুনীয়া লাগিছে। আমাৰ এইফালে জোৰোণ দিবলৈ আহিছে দৰা ঘৰৰ মানুহ। মই এতিয়া ওলাই আহিছোঁ বিয়ালৈ বুলি। এতিয়া বিয়া ঘৰত যাম। আমি বিয়া ঘৰত বহুত এয়া আমাৰ কইনাক বহুত ধুনীয়া লাগিছে বিয়াৰ সাজত। আৰু মই কইনাৰ লগত পুৰা ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ। ফুচকা খাব লাগিব দে, মই দেৰিকৈ খাম আকৌ। আমাৰ ফেমিলি মানুহবোৰকে আমাৰ মাহত আহিব যাহি। गाना याद ही नहीं आ रहा था, तीनों लेके कोई डाल दिया। अच्छा है ना? হাই, মই আজি জুণ্টিৰ লগত আছোঁ, বিয়াত আছোঁ আৰু এখন আমি বহুত ধুনীয়া বিয়া এখন খাবলৈ আহিছোঁ শিৱসাগৰ। আপোনালোকে সকলোৱে জুণ্টি ব্লগছটো ইউটিউব চেনেল সেইটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ, ভাল লাগিলে লগ পাই, বহুত ভাল লাগিলে। আৰু বেল আইকনটো যোনটো আছে বেল আইকনটো আপোনালোকে বাঢ়িব। মই বিয়াত আছোঁ, আমাৰ নদীৰ বিয়াত পুৰা এনজয় কৰি আছোঁ। ইয়াৰ পৰা মই আমাৰ এয়া মোৰ মামী আৰু ভণ্টি হয়, 2 নম্বৰৰ ভণ্টি বিয়া হ'বলৈ আহিছিলে। মাও আহিছিলে, দৰা আহিছে দেই। অলপ দূৰত মা বহি আছে, অলপ দূৰত ভিডিঅ' কৰি আছে। ঘৰখিনিকে দৰা নাই অহা মানে, দৰা নাই অহা, দৰা আহিলে বুলি আহিছিলোঁ। এইফালে ফুৰিব হুৰুম ফুৰিবৰ কাৰণে ৰেডি হৈ আছে মণ্ডপ।
এভৰিৱান, আমি এটা বিয়া খাব পালোহি। ৰাতি এটা 12:30 হৈছে। বহুত ভাগৰ লাগিছে। কাপোৰ কানি চেঞ্জ কৰি ফ্ৰেছ হৈ পিনি শুই যাম আৰু আমি এতিয়া। আমি দলিৰ বিয়াত বহুত এনজয় কৰিলোঁ, বহুত ভাল লাগিলে বিয়াখনত। যদি মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ।